এই আমাৰ চাৰক চিনি পাইছেনে গাইছ? আমাৰ চাৰে শিলগুটিও ভাজি খাই মাজে মাজে। অ বাইদেউ নিজে দেখোন কৈছ ভাই চুমা খা বুলি এনেকে গালত ভাল হোৱা নাই নেকি চুমা বুৰ্বক তোমাৰ গালত কিবা লাগি থকাৰ কথা কৈছো। কিনো লাগি আছে তাকে ক'বা নহয় নেকি মুখেদি ইনকে কি আ কৰি আছা দেখোন বেঙা মানুহ মই যে ফুচকা চুবাই আছিলো দেখা নাছিলি নেকি তই? মই ভাবছো কি মোক চুমা খাবাই দিছা নেকি হ'ব দে চটটো খোৱাই হৈছে পইচা দিবা নালাগে যা এনেও নেদো তোক মই পইচা। এই মুখানো কেতিয়া লাগিলে কোনাই লুগালা ভাবছিলো কি তাই গালতে চুমা খাবা দিছে নেকি বুলি চৰহে খালো ভাগ্য ভাল কোনো দেখা নাপালা বুলিহে একো নাই বুলি চুমাটো খাই কিন্তু ভাল লাগছি। তো হেই গাইজ ৱেলকাম টু মাই চেনেল ৰিহান ব্লগ 679। তো আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। তো আজি আমাৰ বাইদেউৰ বাবুৰ বাৰ্থডে আছিলে, সেইকাৰণে আমি অলপ পাৰ্কত এনে ঘূৰিবলৈ আহিলোঁ। ইমান ডাঙৰ পাৰ্টি কৰা নাই, সৰু নৰ্মেলি এটা পাৰ্টি হ'ল সৰু সুৰা। এতিয়া মানে আৰু এনে ঘূৰিবলৈ আহিলোঁ পাৰ্কত মঙলদৈত। তো আপোনালোকে চাই থাকিব। এই পাৰ্কৰ পিছত আমি আকৌ যাই আছোঁ খিতিকা ঘৰত যাম। খিতিকাকো লগ পাম আজি বহুত দিনৰ মূৰত। খিতিকা ঘৰতো গৈ আছোঁ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু মঙলদৈত ইয়াতে আপোনালোকে আহিব পাৰে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। আমি আকৌ খিতিকা ঘৰলৈ গৈ আছোঁ, খিতিকাক দেখাই আছোঁ, গোটেইখিনি দেখুৱাই। তো ফাইনেলি গাইছ আমি আজি মানে দীপজ্যোতিতাৰ দোকানত আহিছিলোঁ, কিন্তু দীপজ্যোতিতাক লগ নাপালোঁ দোকানত। সেইকাৰণে এতিয়া আমি ফাইনেলি আকৌ দীপজ্যোতিতাৰ ঘৰলৈ আহি আছোঁ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। যাৰ আজি বাৰ্থডে আছে তাকে ডন বুলি কৈছোঁ, আমাৰ বেটা। এই বাইদেৱে কিবা গালি পাৰি আহি আছে গাইছ মোক। চৰহে মাৰিব খোজে কেমেৰাটো ঠেলি, একদম বেয়া কৰিছে গাইছ। তো গাইছ ইফালেদি যাব লাগে নেকি? এই ঔটোলা ঔটোলাৰ পৰা মঙলদৈ দীপজ্যোতিতাৰ ঘৰ ইফালেদিয়ে যাব লাগিব গাইছ। এতিয়া বানপানী হৈছিল চাগে ইয়াত, একদম ৰাস্তাটো বহুত বেয়া হৈ গৈছে। এতিয়া আমি আৰু আজি দীপজ্যোতিতাক লগ কৰিম বুলি আহিছোঁ, লগ কৰিমেই তাৰমানে যেনেকৈ নহওক। তো লগ পাওঁ নে নাপাওঁ সেইটো মেইন কেছ। তো ইয়াত দীপজ্যোতিতা ফাইনেলি ভিডিঅ' বনাই আছে এতিয়া বৰ্তমান। আপোনালোকক শ্বুটিঙৰ অলপ কিছু দৃশ্যাংশ দেখুৱাম। তো এতিয়া ফোন কৰি আছিলোঁ, এতিয়া মোবাইলটো মানে বিজি হৈ আছে। তো এতিয়া মানে ভিডিঅ' চলি আছে গাইছ। তো ভিডিঅ'ৰ কিছুমান দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ মই। ইয়াতে শ্বুটিং চলি আছে মানে গাইছ, হেভি শ্বুটিং। তো আপোনালোকে চাই থাকিব। গাড়ীটো পাৰ্কিং কৰি লওক। নাইচ। অঁ মই কৈছিলোঁ তাৰ ফোন। অঁ ঠিক আছে বাৰু, শ্বুটিং কৰক বাৰু। অঁ ঠিক আছে, হ'ব হ'ব। তো আপোনালোকক দেখুৱাই আছোঁ এতিয়া দাদাৰ মানে পূৰা শ্বুটিং চলি আছে আৰু গাইছ। বেবীক ইয়াতে থৈ দিলোঁ আৰু না, বেবী হেভি লুকত থাকি গ'ল। তো এতিয়া মানে দাদাৰ পূৰা শ্বুটিং চলি আছে। শ্বুটিঙৰ পিছত আমি লগ ধৰি আছোঁ, দাদাৰ লগত কিছুমান কথা পাতিম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। শ্বুটিঙৰ কিছুমান দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ, শ্বুটিঙৰ দৃশ্যাংশ। এই আমাৰ চাৰক চিনি পাইছেনে গাইছ? আমাৰ চাৰে শিলগুটিও ভাজি খাই মাজে মাজে। তো ভালে আছে বাবু তুমি? তো আজি তোমাক চাবৰ কাৰণে আহিলোঁ। তো ভালকৈ ভিডিঅ' কৰি থাকিবা, ছাপোৰ্ট আছে আমাৰ। তো এয়া দাদা ইয়াতে আছে, দাদাৰ ঘৰ এইটো, আপোনালোকে চাব পাৰে। দাদা ইয়াতে শ্বুটিং চলি আছে আৰু। অঁ দাদাৰ ঘৰটো এবাৰ দেখাই দিয়ক আৰু। ঘৰত দেখাবি আছো এতিয়া। আপোনাক লগ কৰিম বুলি বহুত আশা আছিল আগৰ পৰাই। মই লক্ষীপুৰৰ পৰা আপোনাক ফোন কৰিছিলোঁ। লক্ষীপুৰ? অঁ লক্ষীপুৰ, এই ল'ৰাজনে যে ফোন কৰিছিল আপোনাক। লক্ষীপুৰ ক'ত আছে? লক্ষীপুৰ আপোনাৰ গোৱালপাৰা পাৰ হৈ যে ৰাতি ফোন কৰিছিলোঁ। আপোনাৰ যোন ইউটিউবৰ প্ৰডাকশ্যন যোনে কৰে আৰু। ক'ত আছে এতিয়া? এতিয়া মই ঘৰতে আছোঁ, মোৰ ঘৰ ইয়াতে ক'ত কোনোবা ঘৰ ক'ত আছে? এই ভিনদেউৰ ঘৰত আলোচকত আহিছোঁ মই। এতিয়া আপোনাক লগ কৰিম বুলি আহিছোঁ আৰু। কৰি আছো, বহিলেও ভালকৈ কথা পাতিম। ঠিক আছে দাদা, বঢ়িয়া, ঠিক আছে। দেখাই থাক। এই দাদা এতিয়া শ্বুটিং আৰম্ভ হ'ব। এইটো দাদাৰ ঘৰ, আপোনালোকে চাওক। এইটো দাদাৰ ঘৰ, এতিয়া বাহিৰতে শ্বুটিং চলি আছে এতিয়া। চাওক একদম ঐতিহাসিক পুৰণা। কি বাবু ভালে আছা তুমি? দাদাৰ ঘৰটো চাওক। তো এতিয়া শ্বুটিং চলি আছে, শ্বুটিঙৰ পিছত দাদাক লগ পাই আছোঁ আমি, বঢ়িয়াকৈ কথা পাতিম। তো চাই থাকিব গাইছ ভিডিঅ'টো শেষলৈ চাই থাকিব। দাদাৰ ঘৰটো দেখাই দিছোঁ গোটেইখিনি।
তো ফাইনেলি গাইজ এয়া চাব পাৰে এয়া দীপজ্যোতিদাৰ ঘৰ। দীপজ্যোতিদাৰ ঘৰত আপোনাৰ আমি আহিলোঁ। এয়া বাইদেউ কিন্তু বহি আছে, এতিয়া আমাক বহিবলৈ দিছে। অলপ পিছত লগ পাম আৰু দীপজ্যোতিদাক। এতিয়া মানে শ্বুটিং চলি আছে। আপোনালোকৰ ঘৰটো চাই লওক, বঢ়িয়া লাগিছে, ডিজাইনটো চাই লওক আপোনালোকে। দীপজ্যোতিদাৰ ঘৰ এইটো। তো মানুহজনকো লগ পাম বাৰু অলপ পিছত, তেওঁ এতিয়া শ্বুটিঙত আছে। তো এতিয়া আপোনালোকক শ্বুটিঙৰ কিছুমান দৃশ্যাংশ দেখুৱাই আছোঁ, আপোনালোকক চাই থাকিব। এনে কিন্তু মই 5টা কৰি দিছোঁ 10 টকাত। বাইদেউ ভাল লাগে, 6টা কৰি দিছোঁ। কেনে হৈছিলো বাইদেউ? Action. মই এটা ভিডিঅ'টো নিম দেই। Action. কি কিনো কয় কোনো নাই দেখোন, চুমা খোৱা কথা কৈছে নেকি? কি কি আমাৰ ভাল পুৰা ভিডিঅ' বিয়েন দেখিম ৰ'বা। কিহে বাইদেউ? বাইদেউ নিজে ইংগিত দি আছা? কুত্তা তই মোক চুমা খাবা আহিছা হে? অ বাইদেউ নিজে দেখোন কৈছা বাই চুমা খা বুলি এনেকে গালত ভাল হোৱা নাই নেকি? চুমা বুৰ্বক তোমাৰ গালত কিবা লাগি থকাৰ কথা কৈছো। হা কিনো লাগি আছে তাকে ক'বা নহয় নেকি মুখেদি? ইনকে কি আ কৰি আছা দেখোন বেঙা মানুহ। মই যে ফুচকা চুবাই আছিলো দেখা নাছিলি নেকি তই? মই ভাবছো কি মোক চুমা খাবাই দিছা নেকি? হ'ব দে চটটো খোৱাই হৈছে, পইচা দিবা নালাগে যা। এনেও নেদো তোক মই পইচা। এই মুখানো কেতিয়া লাগিলে কোনাই লুগালা? ভাবছিলো কি তাই গালতে চুমা খাবা দিছে নেকি বুলি, চৰহে খালো। ভাগ্য ভাল কোনো দেখা নাপালা বুলিহে। একো নাই বুলি চুমাটো খাই কিন্তু ভাল লাগছি। অনলি ফুচকা ফুচকা চলি আছে গাইজ। ভিডিঅ' কৰি আছা তুমি? ভাল লাগিল। কি নাম চেনেলৰ? ৰিহান ব্লগ 679। ৰিহান ব্লগ 679। হয়। এইটো ক'ত গেল? হা এইটো নাই, এইটো নহ'লে নীলা কোনোবা বেলেগে লৈ গ'ল। দাদা শ্বুটিং চলি আছে গাইজ। তো গাইজ ফাইনেলি এতিয়া অলপ শ্বুটিং চালোঁ। এতিয়া তাৰমানে ছাৰটো লগ কৰিলোঁ, লগ কৰি এতিয়া যাবলৈ ওলাইছোঁ গাইজ। তো আপোনালোকে চাই থাকে ভাঙা টিভি, সকলোৱে জানে একদম পপুলাৰ, আমাৰ দৰঙৰ পূৰা পপুলাৰ। তো চাই থাকিব আৰু আগলৈ চাই থাকিব গাইজ। তো এতিয়া মই যাবলৈ ওলাইছোঁ দাদা। তো এতিয়া যাওঁ, আকৌ লগ পাম। ভাইটি চেনেল সকলো আদৰি ল'ব, আগত সহায় কৰিব দেই। তো এই আমাৰ বুন্দিয়া বাইক একবাৰ লগ কৰি দিছোঁ, আগতেও লগ কৰিছোঁ, এতিয়াও লগ কৰিছোঁ। এতিয়া মই যাবলৈ ওলালোঁ আৰু বাইদেউ। আপোনালোকৰ চেনেলটো মই চাই থাকোঁ, বহুত ভাল পাওঁ। ইয়াত আহিল ভাল লাগিল আৰু আপোনালোকে দাদা নে ভাইটি নাজানো বাৰু, ভিডিঅ'বোৰ চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ আৰু তো দাদা এতিয়া মই যাওঁ আৰু। দে যাৰ পিছত এই ভাল লাগিল লগ পাই, আৰু ধুনীয়াকৈ চাই থাকিব। ইও বহুত কষ্ট কৰি আছে। তাৰপিছত ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু আমাৰ ইয়াৰ শ্বুটিং চলি আছে। এয়া আপোনাৰ শ্বুটিঙৰ দৃশ্য অকণমান দি দিম, আপোনালোকে চাই থাকিব। তো এতিয়া বাই বাই গাইজ। তো ফাইনেলি বাই বাই দিলোঁ আপোনালোকক। তো এয়া লাষ্ট এণ্ডিং।